মোৰ ফালৰ পৰা সকলোকে নমস্কাৰ। আজি আমি বনাব লৈছোঁ জালি কোমোৰা। আহকচোন আমি কেনেকৈ বনাম চাওঁ। একদম সহজতে বনাব পাৰি। এয়া চাওক, মই জালি কোমোৰাখিনি ধুনীয়াকৈ বাকলখিনি গুচাই ল'লোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত আমি ইয়াতকৈ সৰু সৰু মিহি মিহিকৈ কাটি ল'ম, যাতে ধুনীয়াকৈ ভাজিখন ভাল লাগে খাই। আৰু এয়া ইফালে কেৰাহীটো পাতি দিছোঁ, ইফালে চাহ পাতি দিছোঁ, ইফালে ভাত পাতি দিছোঁ। চাওক, এতিয়া আমি গেছটো জ্বলাই ল'ম। গেছটো জ্বলাই লৈ কেৰাহীখন ইয়াতে পাতি দিম। কেৰাহীখন অকণমান আগৰে মিঠাতেল আছিলে, একো নাই বাৰু। ইয়াতে আকৌ মই অকণমান নতুন মিঠাতেল দি দিম। আপোনাৰ যিমানখিনি কোমোৰা সিমানখিনি অনুসৰি দিব। অলপমান তেলটো বেছিকৈ দিলে বেছি ভাল লাগে। আৰু চাওক, তেলখিনি গৰম হ'ব লৈছে। এতিয়া আমি ইয়াতে পাঁচফোৰণ কেইটামান ফুটাই লৈছোঁ। পাঁচফোৰণ দিলে ভাল লাগে খাই। পাঁচফোৰণখিনি ধুনীয়াকৈ গৰম হৈছে, দেখিছেনে? গৰম তেলত দিয়া এতিয়া আমি ইয়াতে দিম পিঁয়াজ। পিঁয়াজ অলপমান দি দিছোঁ। পিঁয়াজখিনি দিয়ে ধুনীয়াকৈ লৰাই ল'ম। পিঁয়াজখিনি যাতে তলত নালাগে, প্লাছ ৰঙা হৈ থাকে। ৰঙা হোৱালৈ ভাজি ল'ব লাগিব আমি। ইয়াতে আমি আকৌ কেঁচা জলকীয়া কেইটামান দি দিম, কাটি থৈছিলোঁ মই আগতে। ধুনীয়াকৈ ৰঙা হোৱালৈ ভাজি ল'ব লাগিব। তাৰ মাজতে আকৌ মাজে মাজে লৰাই থাকিব লাগিব, আৰু মাজে মাজে অলপ অলপকৈ লৰাই থাকিব লাগিব, যাতে তলত লাগি নাযায়। মোৰ চেনেলটো চাই যদি আপোনালোকৰ ভাল লাগিছে, প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই। নাজানো বনাবলৈ, তথাপি বনাবলৈ চেষ্টা কৰিছোঁ, আৰু কথা দিছোঁ ইয়াতকৈ ভাল ভিডিঅ' আগলৈ দিবলৈ চেষ্টা কৰিম আপোনালোকক। এতিয়া আমি ধুই থোৱা কোমোৰাখিনি ইয়াতে ধুনীয়াকৈ ঢালি দিছোঁ। ইয়াতে ঢালি দি পেলাই আমি ধুনীয়াকৈ লৰাই দিম। ইয়াতে আকৌ অকণমান হালধি দিব লাগিব। যিমানখিনি আপোনাৰ কোমোৰা আছে সেইটো অনুসৰি আপুনি অকণমান ইয়াতে হালধি দিব, অকণমান জালুকৰ গুড়ি দিব। ইয়াতে নিমখ অলপমান দিব লাগিব। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। ধুনীয়াকৈ মিক্স কৰি লওক। চাওক, ধুনীয়াকৈ যাতে গোটেইখিনি তল ওপৰ হৈ যায়। ধুনীয়াকৈ আপোনাৰ মছলাখিনিৰ সৈতে কোমোৰাখিনি যাতে ধুনীয়াকৈ মিক্স হৈ যায়। ইয়াতে ঢাকনখন মাৰি থ'ব লাগিব। অকণমান জুইটো কমত দি পেলাই ঢাকনখন মাৰি থওক, আৰু মাজে মাজে অলপ অলপ লৰাই থাকিব লাগিব। চাওক, জুইটো কিমান কমাই দিছোঁ। চাওক, আকৌ 10 মিনিটমান পিছত মই আকৌ এনেকৈ আহিছোঁ। এতিয়া আকৌ লৰাই দিম, যাতে ধুনীয়াকৈ কোমোৰাখিনি তল ওপৰ হৈ যায়। মাজে মাজে এনেকৈ লৰাই থাকিব লাগিব। একদম সহজ আৰু বনাবলৈ, চবেই পাৰিব এইটো বনাবলৈ। এনেকৈ বনাই খাবচোন, ইমান ভাল লাগে। যিমান কম জুইত বনাব যাব সিমান ভাল লাগে। ইফালে দালি অকণমান আছে আগৰে। এই কোমোৰা ভাজি হৈ আহিছে, পানী এৰিছে, আৰু পানী দিব নালাগে। আকৌ আপুনি ধুনীয়াকৈ মছলাখিনি যাতে তলত নালাগে, কোমোৰাখিনি ধুনীয়াকৈ লৰাই থাকিব লাগে। মাজে মাজে লৰাই থাকিব। আকৌ ঢাকনখন মাৰি দিছোঁ মই। অলপমান পিছত আকৌ মই লৰাই দিছোঁ। বেছিকৈ লৰালে বেছি ভাল, আৰু লৰাই থাকিলে গোটেইখিনি মিক্স হৈ যায়। নিমখ চিমখখিনি গোটেইখিনি মিক্স হৈ যায়। এতিয়া আমি আকৌ ঢাকনখন মাৰি থৈ দিম। অলপ সময় থৈ দিলে হৈ যাব। আৰু এয়া চাওক, আমাৰ কোমোৰা ভাজি ৰেডি হৈ গ'ল। চাওক কি ধুনীয়া হৈ গ'ল। আৰু ইমানখিনি কোমোৰা আছিলে, চাওক কিমান অকণমান হৈ গ'লগৈ। চাওকচোন, এয়া চাওক, আমাৰ কোমোৰা ভাজি ৰেডি হৈ গ'ল। দেখিছেনে বাৰু? আজি মই ভাত সাজ কেনেকৈ খাওঁ আপোনালোকে চাবনে? এয়া কোমোৰা ভাজি, ভাত, এটা জলকীয়া, নেমু, অকণমান দালি আছিলে, এইকণ লৈ পেলাই এতিয়া ধুনীয়াকৈ খাম।